নমস্কাৰ। বহুত মানুহে মোক ফোন কৰি সোধে, মেছেজ কৰি সোধে যে বাইদেউ মোৰ ইউৰিক এচিড বেছি আছে, মই কণী খাব পাৰিমনে, বা মোৰ ফেটি লিভাৰ আছে গাখীৰ খাব পাৰিমনে, বা মোৰ ডায়েবেটিছ আছে কমলা টেঙা খাব পাৰিমনে, মোৰ চিকিডি আছে কিডনিৰ প্ৰব্লেম আছে মাছ মাংস খাব নোৱাৰিম নেকি বাইদেউ, আৰু যদি কয় যে মোৰ PCOD আছে বাইদেউ মোক এখন ডায়েট লিষ্ট দিবচোন। সেই মুহূৰ্তত যেতিয়া এনেকুৱা মেছেজ আহে, ফোন আহে, তেতিয়া মই একদম বুজি নাপাওঁ যে কি উত্তৰ দিম। কাৰণ কি খাব লাগে কি খাব নালাগে এজন মানুহৰ যিখন লিষ্ট থাকে, ডুজ এণ্ড ডোনটছৰ লিষ্ট থাকে, সেইটো আপুনি গুগলতে পাব। কিন্তু ডায়েটিচিয়ানৰ কাম এইটো নহয় যে আপোনাক ক'ব যে কি খাব লাগে কি খাব নালাগে, কাৰণ প্ৰতিজন মানুহ বেলেগ হয়। আপোনাৰ ডায়েটিচিয়ান এগৰাকী হস্পিটেলত কি কাম হয় সেইটো বেলেগ হয়, কিন্তু মই আপোনাক ক'ম যে এখন ডায়েট বনাব লাগিলে কি কৰিব লাগে। কাৰণ আপোনালোকে বুজি পাব লাগিব যে সকলো যিবোৰ ছ'চিয়েল মিডিয়াত ভিডিঅ'বোৰ দেখায় যে এইটো খাব লাগে সেইটো খাব নালাগে, এনেকুৱা কৰিলে ভাল হ'ব তেনেকুৱা কৰিলে ভাল হ'ব, তেনেকুৱা কোনো ফিক্স ৰুল নাই। একে গৰ্ভৰ পৰা একে মাতৃৰ পৰা জন্ম লোৱা ভাই ভনীৰে বেলেগ বেলেগ শৰীৰ হয়, বেলেগ মেটাবলিজম থাকে। সেই ভনীগৰাকী যদি ডায়েটখন বেলেগকৈ বনাই দিয়া হয়, একে ধৰণৰ ডায়েট সেই ভাইজনৰ বা দাদাজনৰ তেনেকুৱা ডায়েট একে হ'ব নোৱাৰে, কাৰণ চবৰে শৰীৰটো বেলেগ হয়। আজিৰ দিনটো যদি কোনোবা এগৰাকী আহিছে মোৰ ওচৰত এনেকৈ ডায়েবেটিছৰ ৰিপৰ্ট লৈ আহিছে, বা চিকেডি আছে, লগতে ইউৰিক এচিডৰ প্ৰব্লেম আছে, বা অন্য কিছুমান মাল্টিপল প্ৰব্লেম আছে, আৰু লগতে গেছো আছে, লগতে পেটো চাফা নহয়, কনষ্টিপেশ্যনৰ প্ৰব্লেম আছে। এতিয়া ৰিপৰ্টবোৰ বাৰু আনিলে, কেইটামান ৰিপৰ্টে থাকে, কিন্তু বুজিবতো লাগিব যে প্ৰব্লেমটো কেনেকৈ ষ্টাৰ্ট হৈছে। এনেকুৱা নহয় যে ডক্টৰে যেনেকৈ আপোনাৰ প্ৰেছক্ৰিপশ্যন এইটো দৰৱ খাওক এইটো ভাল হৈ যাব। আপোনাক আগতে বুজি পাব লাগিব যে এতিয়া প্ৰব্লেম যিটো আহিছে, যিবোৰ আপোনাৰ প্ৰব্লেম হৈ আছে আপোনাৰ, সেই কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে। বা আপোনাৰ ধৰক ডায়েবেটিছে হৈছে, ধৰক আপুনি ঘৰৰ পৰা বাহিৰত থাকে, বাহিৰত খোৱাৰ কাৰণে হ'ল নে আপোনাৰ আগৰ পৰা প্ৰব্লেমটো ষ্টাৰ্ট হৈছে, বা চিকেডি হৈছে, চিকেডি প্ৰব্লেমটো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে, বা কেঞ্চাৰ হৈছে, কেঞ্চাৰৰ প্ৰব্লেমটো ডিজিজ প্ৰগ্ৰেশ্যনটো কেনেকৈ লাহে লাহে ষ্টাৰ্ট হৈ গৈছে। কাৰণ অকল কেঞ্চাৰ পেচেণ্ট অকল এটা প্ৰব্লেমে নাথাকে, বহুতো প্ৰব্লেম মিলিজুলি থাকিব পাৰে, বা গেছৰ প্ৰব্লেম থাকিব, বা পেটৰ প্ৰব্লেম থাকিব পাৰে, বা PCOD প্ৰব্লেমৰ কাৰণে যদি ছোৱালী এগৰাকী বা মহিলা এগৰাকীয়ে ফোন কৰে যে বাইদেউ মোৰ PCOD আছে, মোৰ সন্তান হোৱা নাই, বিয়া হ'ব 9 বছৰ হ'ল 10 বছৰ হ'ল, তেতিয়া যদি সোধে যে মোক এখন ডায়েট লিষ্ট লাগে, তেখেতৰ কিন্তু প্ৰব্লেমটো এতিয়াহে হৈছে, এতিয়াৰ যিটো ৰিজাল্ট বা যিটো প্ৰব্লেম চলি আছে কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে, কিমান বছৰ আগৰ পৰা ষ্টাৰ্ট হৈছে, সৰুৰ পৰা কি খাইছিলে, মেটাবলিজমটো কেনেকুৱা আছিলে সৰুতে, আৰু সৰুতে কেনেকুৱা ধৰণৰ ঘাটি চলি আছিলে শৰীৰত, কেনেকুৱা ধৰণৰ ভিটামিন মিনাৰেলছ বা প্ৰ'টিন ঘাটি হৈ আছিলে, বা মাছ মাংস ভালকৈ খোৱা নাছিলে, বা শাক পাচলি ভালকৈ খোৱা নাছিলে, সেইবোৰ চব ডিটেইলছত যেতিয়া গম পোৱা যাব যে কোনটো সময়ত কোনটো বছৰত কোনটো বয়সত কেনেকুৱা ধৰণৰ প্ৰব্লেম ষ্টাৰ্ট হৈছে, যাৰ ফলত আজি যিটো কাৰেণ্ট ষ্টেটাছ মেডিকেল যিটো এইটো ৰিপৰ্ট লৈ আহে, বা এতিয়া মেডিকেল যিটো ষ্টেটাছ, বা এতিয়াৰ যিটো নিউট্ৰিশ্যনেল ষ্টেটাছ, যে এতিয়া কি ঘাটি হৈ আছে, কি প্ৰব্লেম হৈ আছে। কাৰণ ৰেডিমেড এখন ডায়েট লিষ্ট বা ডায়েট প্ৰেছক্ৰিপশ্যন বুলি মই যিটো কওঁ, ৰেডিমেড ডায়েট প্ৰেছক্ৰিপশ্যন মোৰ লগত নাথাকে। কোনটো সময়ত কেনেকৈ কোনটো বস্তু ষ্টাৰ্ট হৈছে, সেই লাহে লাহে ষ্টেপ বাই ষ্টেপহে ঠিক কৰিব পৰা যায়। আৰু এখন ডায়েট বনাব লাগিলে আপোনাৰতো গোটেই মেডিকেল হিষ্ট্ৰীটো জানিব লাগিবই, ৰিপৰ্টবোৰতো চব চাবই লাগিব, লগতে আপোনাৰ নিউট্ৰিশ্যনেল ষ্টেটাছো জানিব লাগিব যে গোটেই সপ্তাহটোত আপুনি কোনবিধ বস্তু কিমান ফ্ৰিকুৱেণ্টলি খাইছে, বা মাহত কোনটো বস্তু কিমান ফ্ৰিকুৱেণ্টলি খাইছে, যাৰ ফলত আপোনাৰ কোনটো বস্তু বেছিকৈ খাই আছে, কোনটো বস্তু কমকৈ খাই আছে, যাৰ কাৰণে আপোনাৰ কিছুমান ভিটামিনছ মিনাৰেলছৰ আপোনাৰ ঘাটি হৈ আছে। এইবোৰ চব চাই মেলি পেলাইহে তাৰপিছত যিসকলে মোৰ ওচৰত আহে তেখেতসকলৰ মোৰ যিটো BCA মেচিন আছে তাত ডিটেইলছত চোৱা যায় যে আপোনাৰ শৰীৰত হাড় কিমান আছে, মাচল কিমান আছে, ফেট কিমান আছে, ওপৰৰ ফেট কিমান আছে, ভিতৰৰ ফেট ভিছাৰেল ফেট মানে ভিতৰৰ ফেট কিমান আছে, তাৰমানে লিভাৰৰ চাইডৰপিনে আমাৰ হাৰ্টৰ চাইডৰপিনে যিবোৰ ফেট আছে সেইবোৰ কিমান আছে, চব চাই মেলি পেলাই এখন ডায়েট বনোৱা যায়। ডায়েট এখনত দেখাতহে কি খাদ্য থাকে লিখা যায়, কিন্তু আপোনাক যেতিয়া বুজোৱা যায় যে ইমান পৰিমাণে এইটো ইয়াৰ লগত এইটো তাৰ লগত এইটো সময়ত এইটো খাব, তেনেকৈ বুজোৱা যায়, সেইটো যে আমি বুজাই থাকোঁ, সেইটো সময়ত মনত আমাৰ এটা কেলকুলেশ্যন চলি থাকে যে ইমান পৰিমাণৰ যদি এইটো বস্তুৰ লগত এইকেইটা বস্তু দিছোঁ, এইটো সময়ত অকল কেলৰি বুলি নহয়, অকল কাৰ্বহাইড্ৰেট বুলি নহয়, বা অকল প্ৰ'টিন
বুলি নহয় অকল ফেট বুলি নহয় তাৰ লগতে বাকিবোৰ যিবোৰ ভিটামিনছ মিনাৰেলছ আপোনাক লাগে বা যিবোৰ ঘাটি হৈ আছে সেইবোৰ কেনেকৈ আনিছোঁ লগতে যদি আপোনাৰ যদি প্ৰেছাৰৰ বেছি প্ৰব্লেম আছে বা আপোনাৰ হাড়ৰ প্ৰব্লেম আছে অকল কেলছিয়াম দিলেই যে আপোনাৰ প্ৰব্লেমটো সলভ হ'ব তেনেকুৱা নহয় তাৰ কাৰণে মেগনেছিয়াম লাগে এইফালে যদি আপোনাৰ গেছৰ প্ৰব্লেমো আছে শাকজাতীয় বস্তু বেছি দিব নোৱাৰোঁ তাৰ কাৰণে মেগনেছিয়াম আৰু ক'ৰ পৰা আনিব পাৰোঁ যাতে আপোনাৰ প্ৰব্লেমটো আপোনাৰ ভাল হ'ব পাৰে তেনেকৈ সববোৰ বস্তু চাই মিলি পেলাইহে ৰাতিপুৱাৰ পৰা ৰাতিলৈ এখন ডায়েট প্ৰেছক্ৰিপশ্যন বনোৱা হয় সেইকাৰণে নেক্সট টাইম যেতিয়া আপোনালোকে মোক সুধিব যে বাইদেউ আমাৰ এইটো প্ৰব্লেম আছে এইটো খাব পাৰিমনে মোৰ উত্তৰ নাথাকিব আপোনালোকে সুধিব যে এনেকুৱা প্ৰব্লেম আছে কেনেকৈ মেনেজ কৰিম কাৰণ ষ্টেপ বাই ষ্টেপ ডায়েটৰী মেনেজমেণ্ট বা ডায়েট থেৰাপি বুলি কোৱা হয় ষ্টেপ বাই ষ্টেপ এটা এটাকৈ প্ৰব্লেম ঠিক কৰা যায় তাৰ তেতিয়াহে আপোনাৰ সম্পূৰ্ণ ৰূপত আপুনি ভালকৈ মানুহজন আপুনি সুস্থ হৈ যাব আৰু লগতে হস্পিটেলত যিসকল ডায়েটিচিয়ান থাকে তেখেতসকলৰ কামটো আৰু বেছি ক্ৰিটিকেল মানে এই যে গোটেই হিষ্ট্ৰীটো নিউট্ৰিশ্যনেল ষ্টেটাছটো গম পালে কাৰণ ধৰক আইচিউত ঘপককৈ পেচেণ্ট এজন আহি গ'ল তেতিয়া কি কৰিব তেতিয়া মানে সেই পেচেণ্টজনৰ নিউট্ৰিশ্যনেল ষ্টেটাছ জানিবৰ কাৰণে ঘৰৰ মানুহক সুধিলে বা পেচেণ্টৰ যদি বহাব পৰা বা থিয় কৰাব পৰা যদি অৱস্থাত থাকে তেতিয়াহ'লে পূৰা ভালকৈ নিউট্ৰিশ্যনেল ষ্টেটাছটো চালে হিষ্ট্ৰীটো ভালকৈ ল'লে তেনেকৈ অকণমানকৈ গম পালে লগতে ডক্টৰে কয় যে এনেকুৱা প্ৰব্লেম আছে তেনেকৈ ভালকৈ মেনেজ কৰি দিয়ে আৰু সেই মেনেজ কৰাটো খুব ইম্পৰ্টেণ্ট হয় খুব ক্ৰিটিকেল হয় যিমান ভালকৈ আইচিউত ডায়েটিচিয়ানে ডায়েটটো ভালকৈ মেনেজ কৰি দিব আৰু ডক্টৰ আৰু ডায়েটিচিয়ানে মিলি পেলাই যিমান ভালকৈ পেচেণ্টক চাব সিমান সোনকালে আইচিউৰ পৰা ঘূৰি আহিব সিমান সোনকালে হস্পিটেলৰ পৰা ঘৰলৈ ঘূৰি আহিব আৰু তেতিয়া আপোনাৰ অসমৰ পৰা বাহিৰ যাবৰো দৰকাৰ নাথাকে যদি আপোনাৰ নিজৰ টাউনতে নিজৰ চিটিৰ ভিতৰতে যদি ডায়েটিচিয়ান আৰু ডক্টৰে মিলি পেলাই আপোনাৰ ডিজিজটো ঠিক কৰে আনকি এনেকুৱা কেছ আছে যে একদম ভেণ্টিলেটৰত থকা পেচেণ্ট 1 মাহ 1.5 মাহ 3 মাহ হস্পিটেলত থাকে লাষ্ট মোমেণ্টত ভেণ্টিলেটৰত থৈ দিয়ে কিন্তু সেই লাষ্ট মোমেণ্টত যেতিয়া হয়তো চবে আশা এৰি দিয়ে যে হয়তো নাবাচিব নেকি এতিয়া কি হ'ব বা এনেকুৱা কিছুমান থাকে যে শ্ৰাদ্ধ কোনে কৰিব বা পুৰোহিত কোন আনিব সেই লাষ্ট মোমেণ্টৰ যিটো এটা মানে মানুহৰ খুব ডাঙৰ হাহাকাৰ লাগি থাকে সেনেকুৱা সময়ত অকল কেইটামান স্পেচিফিক নিউট্ৰিয়েণ্টছ যদি পেচেণ্টৰ শৰীৰত সোমাই দিয়া যায় ভেইনছেদি চেলাইন দি যদি সোমাই দিয়া যায় ডক্টৰে যদি অনুমতি দি দিয়ে ডায়েটিচিয়ানে যদি সেই কামটো কৰিব পাৰে সেই ভেণ্টিলেটৰ শেষ মুহূৰ্তৰ মানুহজনক ঘূৰি আহি পেলাই আমাৰ ঘৰ আহি ভালকৈ সুস্থ হৈ সুস্থ জীৱন জীয়াই থাকিব পাৰে সেইকাৰণে আপোনালোকে ভালকৈ বুজি লওক যে মই ডায়েটিচিয়ান চায়নিকা শৰ্মা বুলি বা যিকোনো ডায়েটিচিয়ান কোৱালিফাইড ডায়েটিচিয়ান যিসকল হয় আমাৰ কাম এইটো নহয় যে কি খাব কি নাখাব আমাৰ কামটো বহুত ক্ৰিটিকেল হয় বহুত ইম্পৰ্টেণ্ট হয় সেইকাৰণে ডিটেইলছত ভালকৈ কথাবোৰ যেতিয়া আপোনালোকে জানি ল'ব আপোনালোকে কি খাব লাগে কি খাব নালাগে তো জানিব কিন্তু কেতিয়া কেনেকুৱা কি কম্বিনেশ্যনৰ কোন সময়ত কেনেকৈ কোনটো বস্তু মেনেজ কৰিব লাগে সেইটোহে আচল ডায়েটিচিয়ানৰ কাম হয় আশা কৰোঁ ভিডিঅ'টো আপোনাৰ নিশ্চয় ভাল লাগিছে শ্বেয়াৰ কৰিব ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব ধন্যবাদ